এতিয়া ঠাণ্ডা দিনত এবাৰ গা ধুলে কেইদিনলৈ ভেলিডিটি থাকে বাৰু? আৰু এটা কথা, আপোনাৰ চকু পানী মুচিবলৈ বহুত মানুহ ওলাব, কিন্তু আপোনাৰ নাকৰ পানী মুচিবলৈ কোনো নোলায়। সেইকাৰণেহে কৈছোঁ, এই ঠাণ্ডাত ইমান গা পা নুধুব। আৰু ময়ো নুধো। সকলো ছোৱালীয়ে অকল মৰম কৰা হাজবেণ্ড নিবিচাৰে। কিছুমান ছোৱালীয়ে বিয়াৰ পাছত কাঁহী বাতি আৰু কাপোৰ ধুই দিয়া হাজবেণ্ডো বিচাৰে, যেনে মই। মোৰ হাতখন এৰি দে বুলি কৈছো নহয়, এৰি দে। চাওঁ, এৰি দে। মোক এৰি নাযাবা। মই কিয় ভাল পাইছিলো। মোৰ কি ভুল আছিল হা? মই তোমাক ভাল পোৱাটোৱে মোৰ ভুল হ'ল নেকি? এতিয়া বেলেগ ছোৱালী পাই তুমি মোক এৰি গুচি গলা। এই ল'ৰা জাতিটোক বিশ্বাস কৰিব নোৱাৰি। এতিয়া বেলেগ ছোৱালী পাই সি মোক এৰি থৈ গুচি গ'ল। ধেই দেজনী, কিয় কান্দিছা? মোক এৰি থৈ কিয় গুচি গৈছিল? ধেত পাগলী, মই তোক এৰি গুচি যোৱা নাছিলো নহয়। মই সৌ জংঘলৰ মাজত হাগিবলৈহে গৈছিলো। মোৰ হাতখন আকৌ এবাৰ এৰি দে। মই সৌ পুখুৰীটোত গৈ কটিটো ধুই আহোঁ। যা যা হাগুৰা, কটিটো ধুই আহ। মোক এনে ভয় খুৱালি। গুটি, তই বাৰু কথা এটা জাননে? কি কথা? মই নাজানো, তই কচোন। তই যিমানেই দামী কাপোৰ পিন্ধি জোতা পিন্ধি ষ্টাইল নামাৰা কিয়, চাল্লা ছোৱালীবোৰ সেই পাইন আপেলৰ দৰে চুলি আৰু ছাগলীৰ দৰে দাড়ি ৰখা ল'ৰালৈকেহে পতেগৈ। ৰাসৰ দিনা গোপী এজনী পাছে পাছে প্ৰপ'জ কৰিবলৈ গৈছিলোঁ। যেতিয়া তাই থিয় হৈ পেচাব কৰিলে, তেতিয়াহে গম পালোঁ সেইটো মতা গোপীহে আছিল। ব'ল কণী, ঘৰত যাওঁগৈ ব'ল। পৰীক্ষালৈ আৰু এসপ্তাহহে আছে, পঢ়িবগৈ লাগে। ধুত এডাল, তোৰ খালি পঢ়া কাম, বেলেগ কাম নাই নেকি? এই গাধ, পৰীক্ষালৈ আৰু এসপ্তাহহে আছে। তইও ফেইল কৰিবি, মোকো ফেইল কৰাবি মানে। তোক আকৌ কিহে পালে হাঁহিবলৈ? নাই হোৱা একো, এনেই হাঁহিছোঁ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। তোমালোকৰ দেখোন পৰীক্ষালৈ আৰু এসপ্তাহহে আছে। তোমালোকে পঢ়িছানে নাই? যোৱা ঘৰত যোৱা, পঢ়াগৈ। হয় ছাৰ, মই পঢ়িছোঁ। ৰাতিপুৱা সোনকালে উঠি পঢ়োঁ। ময়ো পঢ়িছোঁ ছাৰ। ৰাতিপুৱা সোনকালে উঠি ময়ো পঢ়োঁ। গুড গুড। আৰু কণী, তই ৰাতিপুৱা সোনকালে উঠনে নাই? উঠোঁ ছাৰ, মই ৰাতিপুৱা 5টা বজাতে শুই উঠোঁ। হয় নেকি? ভাল ল'ৰা, ভাল ল'ৰা। থেংক ইউ ছাৰ। পিছে কণী, তই কচোন, ৰাতিপুৱা 5টাত উঠি তই কি কৰ? ছাৰ, মই ৰাতিপুৱা 5টা বজাত পেচাব কৰিবলৈহে উঠোঁ। পেচাব কৰি আহি কাপোৰ জাপি আকৌ শুই থাকোঁ।